আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। বর্তমান পরিস্থিতি সম্পর্কে আপোনালোকক এখন হাদিছ মই শুনাব বিচাৰিছোঁ। বৰ্তমান পৰিৱেশৰ লগত, বৰ্তমান দেশৰ অৱস্থাৰ লগত, বৰ্তমান মানৱ সমাজৰ অৱস্থাৰ লগত এই হাদিছটো একদম সাদৃশ্য আছে। এই সমাজৰ কথাই যেন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে। এই হাদিছটো আছে মুছলিম শৰীফৰ 118 নম্বৰ হাদিছ। এই হাদিছৰ ৰাবি হ'ল হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহু। হযৰত আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা হাদিছটো বৰ্ণিত। তেখেতে কৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, তোমালোকে দেৰি নকৰি অতি শীঘ্ৰেই তোমালোকে সৎ কামৰ প্ৰতিযোগিতাত লিপ্ত হৈ যোৱা। সমাজ কল্যাণ, ভাল কামৰ আমালে ছলেহ সমূহৰ লৈ তোমালোকে কি হৈ যোৱা, প্ৰতিযোগিতাত লিপ্ত হৈ যোৱা। কিয়নো অতি শীঘ্ৰেই, খুব কম সময়ৰ ভিতৰতেই অতি শীঘ্ৰেই তোমালোকৰ মাজত এনেকুৱা সমাজ, এনেকুৱা এটা পৰিস্থিতি আহি আছে, বিপদ মুচিবত বিশৃংখল সমাজ এটা তোমালোকে দেখিব পাৰিবা। আৰু সেই সমাজটো এনেকুৱা হ'ব যেনে অন্ধকাৰ ৰাতিৰ এটা অংশৰ দৰে হ'ব। অৰ্থাৎ গোটেইফালে অন্ধকাৰ, কেৱল বিশৃংখল, শান্তি বোলা কোনো বস্তু নাথাকিব। আৰু সেই মুহূৰ্তত মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিছু মুমিনসকলৰ কথা কৈছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মুমিনৰ অৱস্থা এনেকুৱা হ'ব, বিশ্বাসীসকলৰ অৱস্থা এনেকুৱা হ'ব যে যদি ৰাতিপুৱা তেওঁ মুমিন, সন্ধিয়াত তেওঁ অবিশ্বাসী হৈ যাব। আৰু যদি সন্ধিয়াত তেওঁ মুমিন, ইমান আনিছে, ইমানৰ ওপৰত আছে, তেন্তে ৰাতিপুৱা অবিশ্বাসী হৈ যাব। সেই সমাজত, সেই পৰিস্থিতিত কি হ'ব, কিছুমান মানুহে নিজৰ দিন, নিজৰ ইমানক দুনিয়াবী স্বাৰ্থৰ কাৰণে বিক্ৰী কৰি খাব। হয়, শুনিলে আপোনালোকে হাদিছটো। এই হাদিছটো আমাৰ এই সমাজৰ লগত মিলিছেনে? আপোনালোকে একবাৰ ভাবি চাওকচোন। চাৰিওফালে হত্যা, গণ্ডগোল, কোনো শান্তি নাই। চাৰিওফালে কেৱল বিশৃংখল। আমি চাৰিওফালে চাই আছোঁ। যিটোত অৱস্থা এনেকুৱা হৈছে, কোনোবাই যদি নিগুনি এটা মাৰিছে, তাৰ জেল হৈছে, হাজতলৈ গৈছে, এৰেষ্ট হৈছে। কিন্তু আজি মানুহ হত্যা কৰি খোলা আকাশৰ তলত ফুৰি আছে। এয়া কি সমাজ আপুনি ক'ব? এই সমাজ নিশ্চয় যি সমাজৰ কথা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ১৩,০০০ বছৰ আগত কৈছিলে, সেই সমাজ নহয় জানো এই সমাজ? যে এনেকুৱা এটা সময় আহিব, এনেকুৱা এটা পৰিস্থিতি আহিব সমাজত, মানে দেশত কি হ'ব, কেৱল বিপদ মুচিবত আৰু মানে বিশৃংখল হৈ থাকিব, শান্তি কোনো বস্তু নাথাকিব। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে নিজৰ স্বাৰ্থৰ কাৰণে, দুনিয়াবী স্বাৰ্থৰ কাৰণে নিজৰ দিন, নিজৰ ইমান বিক্ৰী কৰি দিব। নাউজুবিল্লাহি মিন জালিক। আল্লাহ তাআলা আমালোকক এই বিশৃংখল সমাজৰ পৰা আল্লাহ তাআলা আমাক সকলোকে হিফাজত কৰক। আহো আমি সৎ কামৰ প্ৰতিযোগিতাত লিপ্ত হৈ যাওঁ। আজিৰ পৰাই আমি আৰম্ভ কৰোঁ সমাজ কল্যাণ কামত লাগি যাওঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।